আৰু সেই সময়ত শ্লোগান আছিলে পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ আপোনালোকে সবে শুনিছে আৰু সেই পৰিৱৰ্তনটো 35 লাখ জনসাধাৰণৰ ওচৰত আনি দিয়াটোৱে আমাৰ চিন্তা আছিলে আমাৰ UG ব্ৰহ্ম ডাঙৰীয়াই 2015 চনৰ পৰা এই সংগ্ৰাম আৰম্ভ কৰিছিলে আগৰ চৰকাৰৰ মানুহবিলাকে 2005 চনত যেতিয়া চৰকাৰ গঠন কৰিছে 5 বছৰ চান্স পাইছিলে শান্তি প্ৰতিষ্ঠা কৰিব কিন্তু কৰিব নোৱাৰিলে 2010 চনত আৰু চান্স পালে শান্তি নিৰাপত্তা আনিব লাগে উন্নয়ন আনিব লাগে কিন্তু তেখেতসকলে কৰিব নোৱাৰিলে 2015 চনত আকৌ সুযোগ দিলে বড়োলেণ্ড অঞ্চলৰ ৰাইজে কিন্তু 2015 চনতো এই শান্তি ঘূৰাই আনিব নোৱাৰিলে আজি আমি 2020 চনত আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা বিকশিত ভাৰত বিকশিত ভাৰত নিৰ্মাণ কৰা যি এটা সপোন 2047 চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণ কৰিব লাগিব এই ডাঙৰ সপোনটো লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কাম কৰি আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হ'ব লাগিব তেনেকুৱা এটা চিন্তা লৈ কাম কৰি আছে আজি আমি বড়োলেণ্ডত আমি হাত সাবতি বহি থাকিলে নহব প্ৰধানমন্ত্ৰীৰ সপোন মুখ্যমন্ত্ৰীৰ সপোন আৰু বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণ আমাৰ দাদা ভাইসকল ইয়াত যিখিনি 26টা জনগোষ্ঠী আছে এই 26টা জনগোষ্ঠীক লগত লৈ আগবাঢ়ি যোৱাটো আমাৰ আজিৰ এই সময়ৰ বড়োলেণ্ডৰ নেতৃত্বৰ দায়িত্ব তই কাৰণে শ্ৰদ্ধা ৰাইজ আজি আমি কাম কৰা আৰম্ভ কৰিছো যে এটা সময়ত বড়োলেণ্ডত মানুহে উন্নয়নৰ কথা পাতা নাছিলে ৰাস্তা লাগে দলং লাগে কালভাৰ লাগে ঘৰ লাগে এইবিলাক কথা ক'ব পৰা নাছিলে সেই সময়ত কি কৈছিলে আমাক শান্তি লাগে আৰু নিৰাপত্তা লাগে এই গাম্বাৰী বিল অঞ্চলবিলাকত আগতে বহুত কিবা কিবি হৈ গৈছে BPFৰ চৰকাৰৰ সময়ত সেই সময়ত আৰু আজি এই অঞ্চলবিলাকত লাহে লাহে দেখিলো যে শান্তি আহি গ'ল এই শান্তিটো কেনেকুৱা আহিলে আগৰ যি চৰকাৰ চলাই আছিলে কাউন্সিলত সেই মানুহবিলাকে কেন্দ্ৰীয় আৰু ৰাজ্যত কিছুমান দলৰ লগত শাসন চলাইছিল কিন্তু শান্তি আনিব পৰা নাছিলে নিৰাপত্তা আনিব পৰা নাছিলে হৈ আনিব পৰা নাছিলে নহলে ৰাইজৰ কাৰণে যে শান্তি আনিব লাগে নিৰাপত্তা আনিব লাগে এই কথাটো ভাবিবই পৰা নাছিলে আমি কি ভাবিছিলো এই সময়ত যে বড়োলেণ্ডত চৰকাৰ গঠন কৰাৰ লগে লগে আমাৰ প্ৰথম প্ৰত্যাহ্বানটো আছিলে শান্তি প্ৰতিষ্ঠা কৰা আমি আজি 4 বছৰত আপোনালোকে সবে শান্তি পাবলৈ সক্ষম হৈছে শান্তি আছে নে নাই বড়োলেণ্ডত এটা সকলো জাতি জনগোষ্ঠী আগত যত দিনতে আমাৰ এই ৰাস্তাটি যাব ভয় কৰিছিলে ৰাতি 12টাতো মটৰচাইকেল চলাই যাব পাৰে বড়ো মুছলমান গাঁৱত যাব পাৰে মুছলমান বড়ো গাঁৱত আহিব পাৰে সান্থালী গাঁৱত যাব পাৰে বাঙালী গাঁৱত যাব পাৰে আজি সেই পৰিৱেশটো আমাৰ মাজত আহি গ'ল সেকেন্ড কথা নিৰাপত্তা মানুহবিলাক ভয় কৰিছিলে কোনবা আমাৰ মাটি বাৰীটো কাঢ়ি ল'ব নেকি কোনবা আমাৰ সম্পত্তিটো লৈ যাব নেকি কোনবা আমাক হত্যা কৰিব নেকি আজি আমাৰ এই 4 বছৰত না হত্যা না হিংসা না মাটি বাৰী সবে আজি নিৰাপদ সিকিউৰ সবে আজি অনুভৱ কৰিছে যে এতিয়া আমাৰ মাটি বাৰী কোনো কাঢ়ি লৈ নাযায় এতিয়াৰ চৰকাৰে মাটি বাৰীৰ অধিকাৰহে দিয়ে এতিয়া আজিৰ চৰকাৰত হিংসা মাৰপিট নাই আজিৰ চৰকাৰে ক'বাত কিবা হলে খবৰ ল'বহে আহে ইয়াত পুলিচ খবৰ ল'ব আহে ইয়াত সাৰ্কেল অফিচাৰ খবৰ ল'বলৈ আহে ইয়াত BDO অফিচাৰ হেলথ ডিপাৰ্টমেন্টৰ অফিচাৰ বিলাক খবৰ ল'বলৈ আহে আজি মানুহে সেইখিনি শান্তি আৰু নিৰাপত্তা পাবলৈ সক্ষম হৈছে এটা সময়ত আমাৰ দাদা ভাইসকলৰ মাজত বড়ো অনাবড়ো ৰাজনীতি কৰিছিলে সেই সময়ত বড়ো অনাবড়ো ৰাজনীতি এটা হল দমন নীতি এটা হল বড়ো অনাবড়ো ৰাজনীতি কৰি দুবাৰকৈ MP জিকালে এজন MP আহি প্লাই দুবাৰকৈ নৱখৰণীয়া MP জিকিলে কিন্তু কচুগাঁও অঞ্চলৰ যত ভোট দিছিলে এই গাঁওবিলাকত এটা দমকলো নাপালে এটা টিউবৱেলো নাপালে এটা কালভাৰো নাপালে এখন ঘৰো দিব নোৱাৰিলে 10 বছৰ MP বনাই ৰাইজে একো পাবলৈ সক্ষম নহল এই কথাবিলাক বড়োলেণ্ডৰ ৰাইজে বুজি পায় যে ৰাজনীতিকভাৱে কিমানবাৰ আমাৰ ৰাইজক আহি এই মানুহবিলাকে ঠগাই গৈছে আজি আমাৰ চৰকাৰ আহাৰ পিছত ইয়াত দুৰ্গা পূজাও ভাওৰাগুৰি সবতো ভাল হৈ আছে
কালী পূজাও ভালকে হৈছে, ইয়াত ঈদো ভালকে হৈছে, ঈদ ভালকে আমাৰ উদযাপন কৰিছে, খ্ৰীষ্টমাছো ভালকে হৈছে, বৈশাগু বিহুও ভালকে হৈছে, বিশুৱাও ভালকে হৈছে। সকলো ৰাইজৰ নিজৰ ৰীতি নীতি সাংস্কৃতিক কাৰ্যসূচীবিলাক খুব ভালকে আজি ৰাইজে পালন কৰিব পাৰিছে। আগত কিন্তু সেইটো নাছিলে। দুৰ্গা পূজা পাজি থাকিলেও ৰাতি হ'লে ভয় কৰে, বেছি ৰাতি হ'লে কোনোবা আহি গণ্ডগোল কৰিব নেকি, কোনোবা যদি কিবা পাতি আছে ই ভয় কৰে, পুলিচ আহিব নেকি, মিলিটাৰী আহিব নেকি, কোনোবা বেয়া মানুহ বন্দুক লৈ আহি ডিষ্টাৰ্ব কৰিব নেকি, তেনেকা পৰিৱেশ আছিলে। কিন্তু এই 4 বছৰত গোসাইগাঁও টাউনত ৰাতিপুৱালৈকে দুৰ্গা পূজা হৈছে, ৰাতিপুৱালৈকে কালী পূজা হৈছে, বিভিন্ন প্ৰগ্ৰামবিলাক আজি মানুহবিলাকে খুব ভালকে কৰিব পাৰিছে। এই পৰিৱৰ্তনটোকে আজিৰ পৰা 4 বছৰ আগত 2020 চনত আমি বিচাৰিছিলোঁ যে আগত 17 বছৰ যিটো BPFৰ সময় আছিলে, সেই সময়ত 718টা ঘৰ হৈছিলে। কিমান? 718টা ঘৰ। আৰু আজি আমাৰ 4 বছৰত 7,263টা ঘৰ আমাৰ হৈ গ'ল। কিমান আকাশ পাতাল! 7,263টা ঘৰ হৈ গ'ল 4 বছৰত। আৰু 17 বছৰত হৈছিলে 718খন ঘৰ। এইটো পৰিৱৰ্তন হয়নে নহয় ৰাইজ? খিনি ঘৰ নিৰ্মাণ হৈ গ'ল। মোৰ তাত চব ডাটা আছে, মই নকওঁ এইটো। কালি আহি কোনোবা MLA ডাঙৰীয়াই উল্টা পুল্টা ক'ব, আমাক সদায় গালি পাৰি থাকে, কিবা কৈ থাকে, অমুক ক'ব। কিন্তু আমি তেখেতসকলক গাড়ী পাৰিব লগা নাই, আমি কাকো ক'ব লগা নাই। চব ক্লিয়াৰ যে আমি যি কাম কৰিছোঁ এইটো ক্লিয়াৰ, ইয়াত কোনো সন্দেহ নাই। যিখিনি কাম আমি কৰিব পাৰিছোঁ অলৰেডি কৰিছোঁ শ্ৰদ্ধাৰ ৰাইজ। সেইকাৰণে মই আপোনালোকে সন্দেহ হোৱা একো কথাই ক'ব বিচৰা নাই, যিটো আপোনালোকে পাইছে সেইটোৱে মই কৈ আছোঁ। সুজিত নাৰ্জাৰী অডিটৰিয়াম 1 কোটি টকাৰ কচুগাঁৱত নিৰ্মাণ কৰা হৈ গ'ল। আমাৰ হজ ভৱন দিম বুলি কৈছিলোঁ। আগৰ টিমটোৱে কয়, আগৰ যি চৰকাৰ চলোৱা টিমটো, ৰাজনীতি টিমটো কয় আমি মাইনৰিটিবিলাকক বহুত ভাল পাওঁ। কিন্তু 2008ত কাৰ চৰকাৰ আছিল? 2012ত কাৰ চৰকাৰ আছিল? আৰু আমি 2020ত চৰকাৰ চলাইছে না কাৰোবাৰ ঘৰ জ্বলিছে, না মানুহ মৰিছে, না কোনোবা ইয়াৰ পৰা ওলাই যাব লগা হৈছে। আৰু 2020ত সেই সকল মানুহে MP হওক বা আগৰ বা তেখেতসকলৰ চৰকাৰৰ মানুহে হওক বাৰে বাৰে কৈছিলে ইহঁতে চৰকাৰ চলালে ঘৰ জ্বলাব, মাৰিব, খেদিব। আজি আমাৰ দিনত মানুহে মাটি পাইছে, ঘৰ পাইছে, মানুহে ৰাস্তা পাইছে, স্কুল পাইছে, দলং পাইছে, যিমান সুবিধা লাগে, আধাৰ কাৰ্ড পাইছে, ৰেচন কাৰ্ড পাইছে। আৰু এই অৰুণোদয়ৰ কাম আৰম্ভ হৈ গ'ল। অৰুণোদয় দিল্লীত আমাৰ চৰকাৰ, দিছপুৰত আমাৰ চৰকাৰ, কাউন্সিলত আমাৰ চৰকাৰ, আৰু আজি অৰুণোদয়ৰ কাম আৰম্ভ হৈ গ'ল। যোৱাবাৰ অৰুণোদয়ত অলপ কমপ্লেইন আছিল, কোনোবা VCDCৰ মানুহবিলাকে আমাক দিয়া নাই, কাৰোবাক ঘৰৰ মানুহ দিছে, এনেকুৱা কমপ্লেইন আছিলে। এইকাৰণে এইবাৰ অৰুণোদয় কি হ'ব? ডাইৰেক্ট গাঁও সভা কৰি লিষ্ট কৰি ওলাই অনা হ'ব, আৰু তাত জেনুইন মানুহক দিয়া হ'ব, কোনো ঠক বাছ এইবাৰ নচলিব। আৰু মই নিজে চাই আছোঁ, যাতে দুখীয়া গৰীব পাব লগা মানুহবিলাকে অৰুণোদয় পায়, ইয়াৰ খবৰটো আমি ৰাখি আছোঁ। আমি অলৰেডি বাক্সা তামুলপুৰ জিলাৰ গোৰেশ্বৰত এটা হজ ভৱন নিৰ্মাণ কৰিলোঁ। আৰু এই মাহৰ শেষৰ ফালে জুলাই মাহৰ 5 সপ্তাহত আমি কোকৰাঝাৰতো এটা হজ ভৱনৰ আধাৰশিলা কৰিবলৈ গৈ আছোঁ। আমাৰ সান্থালীসকলৰ 30 তাৰিখত সিধু মুৰ্মু, কানু মুৰ্মুৰ মূৰ্তি আমাৰ গোসাইগাঁৱত মানে ইয়াতে অপেনিং কৰা হ'ব। ইয়াতে কোকৰাঝাৰত 1 কোটি টকাৰ আমাৰ ৰাভাসকলৰ গেষ্ট হাউচ নিৰ্মাণৰ কাম আৰম্ভ হৈ যাব, পইচা চেংচন হৈ গ'ল। গোসাইগাঁৱত আমাৰ ৰাভা সাহিত্য সভাৰ কাৰণে 50 লাখ টকা দিয়া হ'ল। কোচ ৰাজবংশীসকলৰ কাৰণে 5টা ডিষ্ট্ৰিক্টত চিলাৰায় ভৱন দিয়া হ'ল। বঙালীসকলৰ কাৰণে ৰবীন্দ্ৰ ভৱন 70 লাখ টকাৰ ভাওৰাগুৰিত ৰবীন্দ্ৰ ভৱন দিয়া হ'ল। মই আধাৰশিলা স্থাপন কৰিবলৈ আহি আছোঁ ভাওৰাগুৰিত বঙালীসকলৰ কাৰণে। আলিমেজ ভৱন তুলসী বিলত 50 লাখ টকাৰ আলিমেজ ভৱন তুলসী বিলত চেংচন কৰা হৈ গ'ল। ইয়াৰ কাম অতি শীঘ্ৰে আৰম্ভ হ'ব। আজি ইয়াত আপোনালোকে যদি চাবলৈ যায় যে কোনো এটা জনগোষ্ঠীক আমি বাদ দিয়া নাই, প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে কিবা নহয় কিবা কাম চলি আছে। আজি মই এই গাম্বাৰী বিলৰ মিটিঙত এনাউন্স কৰিব বিচাৰিছোঁ, য'ত আমি মিটিং কৰি আছোঁ, এই বছৰতে আমি এই মিনি গাম্বাৰী বিল মিনি ষ্টেডিয়ামটো আমি 1.5 কোটি টকাৰ ইয়াত এটা ষ্টেডিয়াম আমি নিৰ্মাণ কৰিম।
সুজিত নাৰ্জাৰী কমিউনিটি হল আমাক কোৱা হৈছে যে কচুগাঁওটো বহুত দূৰ হয় আমাৰ এইফালৰ মানুহবিলাকে আগতে আন্দোলন কৰিছিল অলৰেডি আমাৰ যেটো কুশিয়া ব্ৰিজ মুখৰাবিল যি কুচুৱা বিল ইয়াৰ ব্ৰিজৰ কাৰণে অলৰেডি 60 লাখ টকা এপ্ৰুভ কৰি দিয়া হল আপোনালোকৰ ব্ৰিজ ইতিমধ্যে সোনকালে নিৰ্মাণ হৈ যাব ইয়াত আৰু এটা ব্ৰিজ দিছিলে মোক নাৰায়ণপুৰ ভিলেজত এই নাৰায়ণপুৰ ভিলেজত 40 লাখ টকা ইয়াৰ এস্টিমেটটো হৈ আছে শ্ৰদ্ধা ৰাইজ লগতে ইয়াত কৈছে কনষ্ট্ৰাকচন অফ আৰসিসি ব্ৰিজ এট নাম্বাৰ 1 সাবকাটা ভিলেজ আৰু কনষ্ট্ৰাকচন অফ আৰসিসি ব্ৰিজ এট ডেমডেমা ভিলেজ লোহাগুটু ধলাপাৰাটো দিছে 30 লাখ টকাৰ তো এই কামখিনি আমি এই বছৰতে আৰম্ভ কৰিম আৰু এটা ৰাস্তা আছে মোক 1.5 কিলোমিটাৰ ৰাস্তা এটা দিছিলে গাম্বাৰী টু নাৰেংগুৰি ৰোড তাত 4টা কালভাৰো আছে আজি আমি যেটো কথা কৈছিলো যে সরকার আহিলে আমি সেলফ হেল্প গ্রুপক আর্থিক সাহায্য দিম 10,000 সেলফ হেল্প গ্রুপক ইতিমধ্যে 25,000 করে দিয়া হৈ গল আর 10,000ক আমি 10 হাউসর বস্তু দিব বিচাৰিছো সেলফ হেল্প গ্রুপ বিলাক কৈছে যে মেল মিটিং কৰিবলৈ আমাৰ শেয়ার নাই আমাক কবাত পূজা হলে গাঁৱত কিবা খোবা হলে আমাক বাসন বৰ্তন লাগে এইবিলাকো আজি ব্যৱস্থা কৰা হৈছে 10,000ৰ কাৰণে আৰু লগে লগে মই ক'ব বিচাৰিছো যে আজি যিবিলাক মন্দিৰ আছে যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে প্ৰায় 1800 ধৰ্মীয় অনুষ্ঠানত আলাৰি সৰাং আসনিৰে আমি তাত 2 লাখ টকা ইতিমধ্যে দিয়াটো কমপ্লিট হ'বলৈ গৈ আছে আৰু ইয়াৰ লগে লগে কিছুমান ডাঙৰ ডাঙৰ মন্দিৰ কবাত কবৰস্থান কবাত গিৰ্জা আছে কবাত থানচালি আছে ব্ৰহ্ম মন্দিৰ আছে তাত 1 কোটি 1.5 কোটি পৰ্যন্ত দিয়া হৈছে যাহাতে ৰাইজৰ সুবিধা হয় মই আপোনালোকক এটাই অনুৰোধ কৰিব বিচাৰিছো যে এনেকৈ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে আমি বিচাৰিছো এই বড়োলেণ্ডত 35 লাখ জনসাধাৰণ আমি যত একেলগে দাদা ভাই হিচাপে আছো এই পৰিয়ালটো আমি আগুৱাই নিব লাগিব কেন্দ্ৰ চৰকাৰে ঘৰ দিছে আপোনালোকে ঘৰটো ভালকে বনাওক আয়ুষ্মান কাৰ্ড দিছে সবে আয়ুষ্মান কাৰ্ডটো লওক ৰেশন কাৰ্ড দিছে সবে ৰেশন কাৰ্ডটো ভালকে লওক আমি পিএম কিষাণ দিছে খেতিয়ক বিলাকৰ কাৰণে আপোনালোকে বেংকৰ পৰা এই সুবিধাটো লওক আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন আঁচনি দিছে এই আঁচনিৰ সুবিধাটো লওক কিন্তু আঁচনিৰ সুবিধা লোৱাৰ লগে লগে যি সৰকাৰ আছে এই সৰকাৰৰ প্ৰতিও ভাল ভাৱ থাকিব লাগিব সেই মানুহবিলাকক আপোনালোকে উৎসাহ যোগাব লাগিব এটা সময় আছিল কোনো খুদিব আহা নাছিল আজি সময় আহিছে সবে খুদিবলৈ আহে এই কথাবিলাক আমি ভাবি চাব লাগিব দুটা জনগোষ্ঠী বহি আলোচনা কৰিব পৰা পৰিবেশ নাছিল আগতে ভাওৰাগুৰি বজাৰতে কাজিয়া হং হং হৈ থাকে সদায় কবাত কাজিয়া হ'বলৈ বিচাৰে আজি দুটা জনগোষ্ঠী নহয় 26টা জনগোষ্ঠী একেলগে বহি আমি মিটিং কৰিব পৰা পৰিবেশ হৈ গল আৰু 26টা জনগোষ্ঠীৰ কাৰণে প্ৰত্যেকটো জনগোষ্ঠীৰ কিবা উৎসৱ আমি সৰকাৰে সহায় কৰিছো প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি আগুৱাই যোৱাৰ কাৰণে কাম কৰিছো প্ৰত্যেকটা জনগোষ্ঠীৰ কাৰণে আমি মিউজিয়াম বনাবলৈ গৈ আছো আৰু অহা 6 তাৰিখত 18টা জনগোষ্ঠীৰ ভাষা একেলগে আমি ওয়ার্ড বুক ডিকশনাৰীৰ নিচিনা এটা ওয়ার্ড বুক উলাবলৈ গৈ আছো আৰু ইয়াৰ পিছত 26টা জনগোষ্ঠীৰ এটা জনগোষ্ঠীৰ আমি এটা ইতিহাস কিতাবৰ নিচিনা হিষ্ট্ৰীৰ নিচিনা এটা ইথনোগ্ৰাফি সকলোৰে এটা ইতিহাস ৰচনা কৰিবলৈ গৈ আছো আগৰ চৰকাৰে এই কথাবিলাক ভাবিব নোৱাৰে আজি বৃদ্ধ পেনশনৰ পৰা লৈ দিব্যাংগ ভাই বেহেনৰ পৰা লৈ আমাৰ যি সকলে ডিজেবল আছে সকলোৰ কাৰণে চৰকাৰে চিন্তা কৰিছে 5টা কাম কৰিবলৈ বিচাৰিছো চাইল্ড ফ্ৰেন্ডলি বিটিআৰ বড়োলেণ্ডত যাহাতে গৰ্ভৱতী জন্ম দিয়াৰ লগে লগে গৰ্ভৰ পৰা কোনো শিশু মৰিব লগা নহয় কোনো মাতৃ মৰিব লগা নহয় ইয়াৰ কাৰণে কাম আৰম্ভ কৰিছো প্ৰত্যেকটো মহিলাই ইজ্জত মান ইজ্জত আৰু নিৰাপত্তা লৈ জীয়াই থাকিব পাৰে ওমেন ফ্ৰেন্ডলি বিটিআৰ আমি আৰম্ভ কৰিছো শিশু আৰু মহিলাৰ কিবা যদি ঘটনা হয় ইয়াত আইনগতভাৱে সহায় কৰিবলৈ 5টা ডিস্ট্ৰিক্টত 5জন উকিল
বিনামূলীয়া আমাৰ মহিলাসকলক সহায় কৰিবলৈ, শিশুসকলক সহায় কৰিবলৈ আমি নিয়োগ কৰিবলৈ গৈ আছোঁ। আজি মহিলাসকলৰ অৰ্থনীতি উন্নয়নৰ কাৰণে বহুতখিনি কাম আমি হাতত লৈছোঁ, কাৰণ আমি মহিলাসকলে আমাৰ মাতৃ হয়, আমাৰ বাইদেউ হয়, ভনী হয়, আৰু সমাজত মহিলাসকলক বাদ দি এটা সুন্দৰ সমাজ কেতিয়াও ভাবিব নোৱাৰে। তো সেইকাৰণে মই আপোনালোকক আজি দীঘলীয়া কথা নকওঁ, মই ধন্যবাদ জনাইছোঁ। আমাৰ PD ডাঙৰীয়া আছে, PNRDৰ আমাৰ বিষয়াসকল আছে ব্লকৰ। আগৰ সময়ত কচুগাঁও ব্লকত কামবিলাক ভাল হোৱা নাছিলে, আজি গোসাইগাঁও, কচুগাঁও চবতো ভাল হৈছে। অলপ চলপ ক'ৰবাত খুটি নাটি গণ্ডগোল থাকিব পাৰে, মই PD ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে ইয়াৰ VCDC, TCLCC ব্লকৰ যিবিলাক এক্ৰেডিট ইঞ্জিনিয়াৰ, GRS, GPC যি আছে চবৰ লগতো মিটিং কৰি অহা কম সময়ৰ ভিতৰত প্ৰত্যেকটো আঁচনি যাতে ভালকৈ ৰূপায়ণ হয় ইয়াৰ কাৰণে কাম কৰিবলৈ মই অনুৰোধ কৰিছোঁ। মই সকলোকে ধন্যবাদ জনালোঁ। বৈনী চিম্ব চাবাইখৰ বাউবাই ভালে আছেতো ৰাইজ? ইমান মনে মনে শুনি আছে।